সঁচা কথা কোৱা মানুহবিলাকক ভাল পোৱা মানুহ বহুত কম থাকে কাৰণ সঁচা কথা সকলোৱে হজম কৰিব নোৱাৰে জীৱনত এই চাৰিটা বস্তু কেতিয়াও নাভাঙিব বিশ্বাস সম্পৰ্ক হৃদয় আৰু কাৰোবাক দিয়া কথা কাৰণ এইবোৰ যেতিয়া ভাঙে তেতিয়া শব্দ নহয় কিন্তু কষ্ট হলে বহুত হয় আপোনাৰ সফলতাত হাততালিৰ অভাৱ কেতিয়াও নহব কিন্তু যেতিয়া আপুনি হাৰিব তেতিয়া আপোনাৰ হাতত ধৰিবলৈ কোনো নাহিব এই পৃথিৱীত মানুহৰ বাবে সন্মানতকৈ বেছি গুৰুত্বপূৰ্ণ তথা ডাঙৰ বস্তু আৰু বেলেগ একো হ'বই নোৱাৰে যিজন ব্যক্তিৰ কোনো সন্মান নাই সকলো ঠাইতে কেৱল অপমানেই পাই থাকে তেনে ব্যক্তি মানসিকভাৱে সম্পূৰ্ণকৈ ভাগি পৰে আৰু নিজক বুজাব পৰা অৱস্থাত নাথাকে বহুতৰে মনত প্ৰশ্ন থাকে যে মানুহে আমাক সন্মান নকৰে অপমান কৰে উপলুঙা কৰে কিয় হয়তো আপোনাৰ মনতো এনে প্ৰশ্ন থাকিব পাৰে গতিকে আজিৰ এই ভিডিঅ'টোত আমি 5টা এনে কথা জানিম যাৰ জৰিয়তে আমাৰ কোটো অপমান নহব আপোনালোকেও কথাখিনি শেষলৈকে শুনি থাকিব প্ৰথম কথাটো হৈছে নিজকে সন্মান কৰা যেতিয়ালৈকে আপুনি নিজৰ সন্মান নিজেই নকৰে তেতিয়ালৈকে আপোনাৰ সন্মান অন্য লোকেও কেতিয়াও নকৰে এই পৃথিৱীত বহুতো এনে মানুহ আছে যিয়ে নিজেই নিজকে পছন্দ নকৰে সেই সকলেই কয় মই নিজকে বেয়া পাওঁ মোৰ জীৱনটোক লৈ মই সুখী নহয় আমি এটা প্ৰশ্ন নিজকে সোধাটো ভাল আসলতে যে নিজকে মই ভাল পাওঁ নে নাপাওঁ নিজৰ জীৱনটোক লৈ মই সুখী নে প্ৰত্যেক ক্ষেত্ৰতে যে আপুনি সহ্য কৰি থাকিব আৰু কওঁতাজনে কৈয়ে থাকিব আপোনাক তেনেকুৱা নহয় আমাৰ সেইখিনি বুজা শক্তি থাকিব লাগে যে আমাক কোনোবাই বেয়া ব্যৱহাৰ কৰিলে অপমান কৰিলে বা ঠাট্টা কৰিলে কিমান পৰ্যায়ৰলৈকে সহ্য কৰিম আৰু কিমান পৰ্যায়ত মাত দিম প্ৰত্যেক ক্ষেত্ৰতে কেৱল সহ্য কৰি থকাটো হৈছে ভয়াতুৰৰ কাম আৰু প্ৰত্যেক ক্ষেত্ৰতে কেৱল সহ্য নকৰি মাত মাতি অহাটো কিন্তু মূৰ্খৰ কাম যেতিয়া আমি কাৰোবাৰ অপমানৰ উত্তৰ দিওঁ সেইটো আসলতে খঙৰ পৰা ওলায় আমাৰ স্বাভিমানৰ পৰা নহয় য'ত আপুনি কাকুতি মিনতি কৰিব লাগে য'ত আপুনি কাৰোবাৰ পিছত পাগলৰ দৰে ফুৰে য'ত আপুনি সকলো কথাই সহ্য কৰে ধৰি ল'ব যে আপোনাৰ নিজৰ প্ৰতি সন্মান তথা আত্মসন্মান নাই যেতিয়া অন্য এজনে আপোনাক অপমান কৰে আপোনাৰ প্ৰেমক কোনো সন্মান নকৰে আপোনাৰ সময়ৰ কোনো মূল্য দিব নিবিচাৰে তেতিয়া তাৰ পৰা আঁতৰি আহিব সেইজন ব্যক্তিৰ ওচৰৰ পৰা আঁতৰিয়ে আহিব লাগে লাগিলে তেওঁ আপোনাৰ বাবে যিমানেই ভাল নহওক কিয় সেইজন ব্যক্তিয়ে আপোনাক কেতিয়াও সন্মান নকৰিব যিটো সম্বন্ধত কেৱল অপমানেই পাইছে আপুনি তেতিয়াহলে সেই সম্বন্ধত থাকি জীৱনত আপুনি কেৱল দুখহে লাভ কৰিব দ্বিতীয় কথাটো হৈছে প্ৰকাশ ভংগী আপুনি নিজকে মানুহৰ আগত কেনেকৈ প্ৰকাশ কৰিছে চাল চলন কাপোৰ কানি ইত্যাদিৰ পৰাও সন্মান লাভ কৰে ধৰি লওক ৰাস্তাত মলিয়ন ফটা কাপোৰ পিন্ধা এজন ভিক্ষাৰী বহি আছে তেতিয়াহলে সেইজনক আপুনি কেতিয়াও সন্মান নকৰে এজন উচ্চ মানুহৰ দৰে কোনোবা ঠেলাওলা এজনকো তেওঁৰ হিচাপতহে সন্মান কৰে কোনোবা অফিচাৰৰ পোছাক পিন্ধি থকা এজন তেওঁকো মানুহে বেলেগ সন্মান দিব গতিকে প্ৰকাশ ভংগীও আমাৰ সন্মানৰ ওপৰত বহুত নিৰ্ভৰশীল আপুনি নিজকে অফিচাৰৰ দৰে প্ৰকাশ কৰিছে নে এজন ভিক্ষাৰীৰ দৰে প্ৰকাশ কৰিছে নিজকে সলনি কৰক নিজৰ কথাশৈলী চাল চলন ইত্যাদিৰ জৰিয়তে আমি নিজকে ইমপ্ৰুভ কৰিব পাৰোঁ আপুনি নিজকে মানুহৰ আগত যেনেদৰে ৰাখিব সকলো তেনেকৈয়ে চলি যাব আপোনাৰ লগত তৃতীয়তে সপোন ডাঙৰকৈ দেখা জীৱনটোত আমি কেৱল মৰিবলৈকে জীয়াই থাকিব নালাগে যিজন ব্যক্তিৰ কোনো সপোন নাথাকে তেওঁক অন্য ব্যক্তিয়ে কি নিজেই নিজকে সন্মান নিদিয়ে তেওঁ নিজকে বিচাৰি উলিয়াবই পৰা নাই তেওঁ ভগৱানে প্ৰত্যেক মানুহকে এটা কোৱালিটি দিছে সেইটো আমি উলিয়াবলৈ জানিব লাগিব নহয়নে নিজৰ মাজতে নিজক বিচাৰি উলিয়াব লাগিব আমি মই একোৱে কৰিব নোৱাৰিম বুলি ভাবি বহি থকাটো আসলতে মানুহৰ ভুল ধাৰণা আপুনি নিজকে তেতিয়ালৈকে সন্মান নকৰিব যেতিয়ালৈকে আপোনাৰ জীৱনত কোনো লক্ষ্যই নহব এজন ব্যক্তিয়ে এনেই ঘৰতে শুই বহি কটাইছে কোনে কৰিব বাৰু সন্মান তেওঁ সন্মান সেই সকলৰহে আছে যিয়ে কিবা নহয় কিবা এটা কৰি আছে জীৱনত নিজৰ জীৱনত এটা লক্ষ্য স্থিৰ কৰক হৰা জিকাটো থাকিবই জীৱনত কিন্তু তেনে মানুহৰ আত্মসন্মান কেতিয়াও হেৰাই নাযায় চতুৰ্থতে যিমান পাৰে সিমান জ্ঞান বঢ়াওক সদায় যিমানেই বেছি জ্ঞান অৰ্জন কৰিব সিমানেই বেছি সন্মান পাব জ্ঞান কেৱল কিতাপৰ নহয় জীৱনৰ অনুভৱবোৰৰ জ্ঞান জীৱনটোক চোৱাৰ দৃষ্টিভংগীৰ ওপৰত জ্ঞান আপুনি জীৱনৰ পৰা কি শিকিলে এইবোৰৰ ওপৰত থকা জ্ঞানহে আচল পঞ্চমতে কথাশৈলী অৰ্থাৎ কথা কোৱাৰ ধৰণ আমাৰ কথাশৈলীয়ে আমাৰ ব্যক্তিত্বক প্ৰকাশ কৰে আমি কথা বতৰা পাতোতেই অন্য এজন ব্যক্তিৰ কথা প্ৰায়খিনিয়ে জানিব পাৰোঁ এই কথাশৈলীয়ে আমাক সম্পূৰ্ণ জগতৰ ওচৰত পৰিচয় কৰাই দিয়ে
আৰু যদি আমি বিচাৰোঁ এই কথাশৈলীয়ে এই জগতৰ ওচৰত মূৰ তুলিব নোৱাৰা অৱস্থা কৰি দিব পাৰে। কথাতেই কোৱা হয়, কথাত কটা যায়, কথাত বটা পায়। এই 5টা কথা যদি আমি আমাৰ ভিতৰত চাই ইয়াৰ অভাৱ দেখোঁ, তেতিয়াহ'লে উক্ত কথাখিনি আমাৰ মাজলৈ অনাটো একো অসম্ভৱ নহয়। এইটো সম্ভৱ কৰি দেখুৱালে আমি সকলো মানুহৰ মাজতেই জিলিকি উঠিব পাৰিম। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোৰ দ্বিতীয় পইণ্টটোত যিটো প্ৰকাশভংগীৰ কথা কোৱা হৈছিলে, তাত ভিক্ষাৰী আৰু এজন অফিচাৰৰ মাজত তুলনা কেৱল তেওঁলোকৰ ষ্টেটাছটোক লৈ নহয়, তেওঁলোকক লৈ মানুহৰ কি ভাৱধাৰা থাকে সেইটোকহে বুজোৱা হৈছে। তাত কোনো ভিক্ষাৰীক অপমান কৰিবলৈ যোৱা হোৱা নাই। ধন্যবাদ।